আজি তেনেকৈ দুপৰীয়াৰ পৰা তেনে অলপ তেনেকৈ এক্সিডেণ্ট আছে। কোন ঠাই? আজি দুপৰীয়া এই ঠাইটোৰ নাম এই ডিমাপুৰ আমতলা চক ইয়াতে 60ৰ ঊৰ্ধৰ গতিকে মহিলা এজনী কোনোবা এজনৰ অচিনাকি বাইকে তেনেকৈ খুন্দিয়াই গৈছে 2টামান বজাত। দূৰৰ পৰা মানুহে চাইছে কিন্তু বাইকখন তেনেকৈ হিট এণ্ড ৰান গুচি গৈছে, ধৰিব পৰা নাই সেই বাইকখন। তাৰপিছত হস্পিটেলত লৈ যোৱা হ'ল। হস্পিটেলত কলগছ চিভিলৰ পৰা বৰপেটা মেডিকেল কলেজলৈ পঠালে। বৰপেটা মেডিকেল কলেজত গৈ তেওঁকে ডক্টৰে ডেড বলি কৰে। এনে মানুহখিনি উত্তেজিত হৈ আছে আৰু দূৰৰ পৰা মানুহ আহিবলগীয়া আছে, সেইকাৰণে ৰাতি 10:30 মানত তেওঁ জানাজা তাৰমানে সময় দিছে। আমি সকলোৱে জানাজাৰ কাৰণে ইয়াতে একত্ৰিত হৈছোঁ। সেই সময়তে আমি ৰাস্তাতে আছোঁ, থিয় হৈ আছোঁ, জানাজাৰ কাৰণে ওলাই যাম। সবকৈ পিছত পালে এটা শব্দ হ'ল। শব্দ থকা পালে তেনেকৈ এখন বাইকৰ পৰা দুজন আৰোহী ৰাস্তাত বাগৰি আছে আৰু গাড়ীখনে ৰখাই দিছে, এখন মাৰুতি গাড়ীত লগাই দিছে। আৰু উত্তেজিত মানুহ তাৰমানে আগতে এটা এক্সিডেণ্ট মানুহ মাৰি থৈ গ'ল, আকৌ এক্সিডেণ্ট। উত্তেজিত কিছু আছিল, একাংশ যুৱকে গাড়ীখনত তেনেকৈ ভাঙচুৰ কৰিলে। মই নিজে যথেষ্ট তাৰমানে কৈছে বাধা দিছোঁ, কিন্তু সিহঁতক তাৰমানে বুজনি দিব নোৱাৰিলোঁ। শেষত তাৰমানে ড্ৰাইভাৰক, 4চকীয়া ড্ৰাইভাৰজনকো চোচাললৈ মাৰিবৰ কাৰণে মই নিজে তেওঁক তাৰমানে সাবুধি ধৰি লৈ এই জুব্বাৰ মাষ্টৰৰ ঘৰত গেট বন্ধ আছিল, গেটখন খুলি ভিতৰত মই নিৰাপত্তা ৰাখি দিওঁ। পিছত কলগাছি থানাৰ যোগাযোগ কৰি এতিয়া বাইক আৰোহী দুজনকে আমাৰ ইয়াৰ লোকেল মানুহে এই চিভিল হস্পিটেললৈ পঠাই দিছে। ইয়াত থকা অৱস্থাতে সিমানকে ইনজিঅ'ত দেখা পোৱা নগ'ল, কিন্তু এতিয়া তেনেকৈ খবৰ আহিছে তেওঁলোকে CT স্কেন কৰিব লাগে, কঁকালতে দুখ পাইছে বুলি তেনে এইমাত্ৰ গম পালোঁ। ইয়াত থকা অৱস্থাতে সিমান আমিতো ধৰিব নোৱাৰোঁ কিমান এক্সিডেণ্ট দুখ পাইছে, কিন্তু এতিয়া CT স্কেনৰ বা কঁকাল ভাঙা বুলিও তাৰমানে এইমাত্ৰ খবৰ পালোঁ। কিন্তু আচলতে ঘটনাটো তাৰমানে হ'ব নালাগিছিল, কিন্তু দুৰ্ভাগ্যবশত হৈ গ'ল। মানুহখিনি উত্তেজিত হৈ আছিল দুপৰীয়াৰ পৰা। আচলতে ভাবনাই যে এইবিলাক দুৰ্ঘটনা আমি এতিয়া আমি ক'বলৈকে ৰাস্তাটো এতিয়া জাম বেছি হৈছে। এই কৰাকুৰ ব্ৰিজটো ভঙাৰ পিছত আমাৰ এইখন ৰাস্তাটো ইমানেই বিজি হৈ গৈছে যে ৰাস্তা পাৰ কৰিব লাগে গুৱাহাটীৰ নিচিনা তাৰমানে ৰখি থাকিব লাগে ৰাস্তা পোৱাৰ কাৰণে। যথেষ্ট ৰাস্তাখনকে ঠেক, বহল ৰাস্তা নহয়, তেনেকৈ ঠেক ৰাস্তা হোৱাৰ কাৰণে আপডি তাৰমানে যথেষ্ট কষ্টকৰ হয়। আমাৰ মাহত 2-3টাকৈ তেনেকৈ আমতলাৰ পৰা এই দলঙলৈ মাহত 2-3টাকৈ এক্সিডেণ্ট হয়। মোৰ ঘৰৰ সন্মুখতে তাৰমানে মাহত 1-2টা এক্সিডেণ্ট আপোনালোকে গম পায়। আমি কাৰেণ্টৰ পুলবিলাক লগাই দিওঁ আৰু গাড়ীবিলাক আহি ভাঙি থৈ যায়। এনেকৈ 3বাৰ ভাঙিল মোৰ ঘৰৰ সন্মুখৰ পুল। কি ক'ব দ্ৰুত বেগী হোৱাৰ কাৰণে? এতিয়া তাৰমানে এই মটৰ চাইকেলবিলাকে তাৰমানে বেছি তেনেকৈ দ্ৰুত বেগী দেখা যায়। একাংশ উদান্ত যুৱকে যি হাৰত যেনেধৰণে মটৰ চাইকেল চলাইছে, আমি ৰাস্তাত ওলালে অলপ তেনেকৈ সতৰ্ক হৈ ওলাওঁ। আৰু আজিও দুপৰীয়া এঘৰৰ মানুহক কৈছোঁ অলপ সতৰ্ক হৈ লৰচৰ কৰিব। একাংশ তেনেকৈ যেনেকৈ যিদৰে বাইক চলায়, কি হ'ব, কেতিয়া কি কৰি কাক আৰু তাৰমানে এক্সিডেণ্ট কৰি থৈ যাব। আচলতে কিছুমান উদ্ভণ্ডালী যুৱক এতিয়া তাৰমানে উদ্ভণ্ডালী তেনেকৈ মা বাবাকে হেঁচা দি দামী দামী গাড়ীবিলাক লৈছে। কিছুমানে মদ ভাঙো খায়। আমি দেখা পাইছোঁ তেনেকৈ কিছুমানে তাৰমানে নিচাযুক্ত ল'ৰা ছোৱালীও তাৰমানে উদন্তভাৱে তাৰমানে বাইক চলায়। বুকুৰ তাৰমানে বুটাম কেইটা এৰাই তাৰমানে পাখিৰ নিচিনা উৰি যাব, এনেকুৱা তাৰমানে। এতিয়া আমি নাই প্ৰশাসনক আমি জনাম তাৰমানে আমাৰ ৰাস্তাখিনি অলপ তাৰমানে কি হ'ব লাগে, বহলীকৰণ হ'ব লাগে আৰু উদ্ভণ্ডালী যুৱকবিলাকক অলপ নাকি লগাব লাগে। লাহে লাহে গৈ আছোঁ, ইমান স্পীড নাছিল, কিন্তু বেলেনৰখনত ডাইৰেক্ট খুন্দিয়াই গৈছে বাইকখনে। খুন্দিয়াই দি পৰি গৈছে। পিছত মানে এই কাৰৰ ড্ৰাইভাৰজনে মানে ড্ৰাইভ কৰি আছিল যে সেই মানুহজন মানে আহি সিহঁতক উঠাৰ লগে লগে মানে ইয়াৰ পাব্লিকে মানে গাড়ীখন একদম ভাঙি মানে পিছত গাড়ীখন খুন্দা লগাৰ পিছত মানে বেলেনত থকা মানে ড্ৰাইভাৰজনে মানে আহি কেনে আকৌ সেই বাইক আৰোহীবিলাকক মানে যিবিলাক অলপ আঘাত পাইছে সেইবিলাকক উঠাইছে। উঠাৰ লগে লগে ইয়াতে মানে মানুহ আছিল, লোকেল মানুহবিলাকে আপোনাৰ মানে কাৰখন মানে ভাঙি একদম চুৰমাৰ কৰি ভাঙি দিয়াৰ কাৰণটো কি? মানে এইটো মানে একচুৱেলি গম নাপাওঁ মানুহবিলাকে কিয় ভাঙিলে, কিন্তু একচুৱেলি মানে এই কাৰখন ভাঙিব নালাগিছিল লোকেল পাব্লিকবিলাকে।